নমস্কাৰ সকলোকে। আজি আমি গৈ আছো ডিব্ৰুগড় চহৰৰ এখন কাষতে থকা মনোমোহা আৰু ঐতিহাসিক প্ৰসিদ্ধ থানলৈ। চাওকচোন এই পৰিৱেশটো কিমান ধুনীয়া। এইখনে হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। আগতে ইয়াৰ পৰা বহুত দূৰত আছিল নদীখন। যেতিয়া আমি বনভোজ খাবলৈ আহোঁ ইয়ালৈ, তেতিয়া আমি বহুত দূৰ ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে। আৰু এতিয়া গৰা খহি খহি একেবাৰে ৰাস্তাৰ কাষ পালেহি। এয়া পাই গলোহি ইতিহাস প্ৰসিদ্ধ কলিয়াই থান। এই ৰাস্তাটোৱে চিধাই গ'লে বগীবিল যাব পাৰি। আমি এতিয়া কলিয়াই থানৰ ভিতৰলৈ সোমাই যাওঁ। এই ভিডিঅ'টো অলপ দিনৰ পুৰণি হয়, সেয়েহে এতিয়া মানুহৰ সমাগম অকণমান কম দেখা পাব। ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ মানুহৰ সমাগম অধিক হয়। থানখনৰ ইতিহাসৰ বিষয়ে আৰু বিতংভাৱে জানিবলৈ আমি সভাপতিৰ লগত কথা পাতো আহকচোন। নমস্কাৰ। প্ৰথমে আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সন্মান জনাই গামোচা এখন আগবঢ়াইছো। কলিয়াই থানখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? 12 তাৰিখে আমি দায়িত্ব লৈছোঁ। মই এই অভাজনে ৰাইজৰ প্ৰেচিডেণ্টৰ দায়িত্ব ৰাইজে দিয়াত সেই যোৱা 12 তাৰিখৰ পৰা ওতপ্ৰোতভাৱে জড়িত হৈ লাগি আছোঁ। হয়, থানখনৰ ইতিহাসৰ বিষয়ে মৌখিকভাৱে যিটো জানো সেইমতে আমিও শুনিছোঁ, আৰু লিখিতভাৱে আমি এতিয়ালৈকে বিতংভাৱে পোৱা নাই। থানখন হ'ল বুধবাৰী সত্ৰাধিকাৰৰ তেখেতৰ তত্বাৱধানতে চলিছে। আৰু থানখন আপোনাৰ নদীৰ মাজৰ পৰা প্ৰায় 62 চন মানত নদীয়ে যেতিয়া গৰাখহনীয়া হ'ল, 62 চন মানত নদীৰ পৰা ইয়ালৈ স্থানান্তৰ কৰা হয়। আৰু নদীয়ে শুনামতে আৰু গোটেইখিনি খহাই নিলে। তেওঁ যি জেগাত সেই মানে মৃগভাগ আছিলে সেই ভাগে ৰৈ আছিলে। সেইভাগ ৰৈ আনত ভকতে আনি মেলি ইয়াতে স্থাপন কৰিলে। তেতিয়াৰ পৰা ইয়াতে সংস্থাপিত হৈ আছে আৰু থানখন। এই থানখনক কলিয়াই থান বুলি কিয় কোৱা হয় বাৰু? আমি মৌখিকভাৱে জনামতে এই থানখনৰ গৰাকী বুধবাৰী সত্ৰৰ সত্ৰাধিকাৰী এইটো কাৰণেই হ'ল যে বুধবাৰী সত্ৰৰ এগৰাকী ছোৱালী অকুমাৰী হৈ থাকিলে। তেওঁ অকণমান দেখাত এলাগীও আছিলে, বোধকৰো অকণমান কলা আছিলে। তেওঁ বিয়া বাৰী নোহোৱাত তেওঁ ঘৰৰ পৰা ওলাই আহিছিলে ব্ৰহ্মপুত্ৰ দি ইফালে পাৰ হৈ যাবলৈ। সেইটো মানৰ দিনৰ কথা বুলি শুনো। কিন্তু নদীৰ সোঁমাজত মান সৈন্যৰ লগত তেওঁ সন্মুখী হৈ আঘাত হয়। আৰু মান সৈন্যই তেওঁক আগভেটি ধৰি যেতিয়া তেওঁক মাৰিবলৈ কাটিবলৈ উদ্যত হ'ল, তেতিয়া তেওঁ ক'লে যে আপোনালোকে মোক মৰা কটা কৰিব, মোক কিন্তু 1 মিনিট সময় দিয়ক। সেই 1 মিনিট সময়ৰ ভিতৰতে তেওঁ ধ্যানত মগ্ন হৈ তাতেই অন্তৰ্ধান হ'ল। নদীৰ মাজতে অন্তৰ্ধান হ'ল। আৰু সেইমতেই সেই জেগাটুকুৰাতে ৰাইজে আৰু পূজা পাঠ কৰি সেই কলিৰ কাৰণে কলিয়াই থান নামে জনাজাত হ'ল। থানখনৰ পৰিচালনাৰ বিষয়ে অলপ জনাব নেকি বাৰু? পৰিচালনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কি ক'ম, এতিয়া অতি দুখ লগা বিষয়। আগৰ যিখন কমিটি আছিলে প্ৰায় 10 বছৰমান তেওঁলোকে চলালে। আৰু সেইখন কমিটিত মই সদস্য হিচাপে সোমাই আছিলোঁ। 2 এবছৰ খুব ভালভাৱেই গ'ল। আমি লটাৰী চটাৰীও খেলাইছিলোঁ প্ৰথম বছৰ দায়িত্ব লৈ। আৰু সেই লটাৰী খেলৰ পইচাই আৰু সেই থানৰ অৰিহণাৰ পইচাই সেই বছৰে আমি প্ৰথম সেই মণিকূটটো আৰম্ভ কৰিছিলোঁ, ওপৰৰ বাহিৰৰ মণিকূটটো। আৰু মোৰ একান্ত ইচ্ছা আছিলে সেই মণিকূটটোৰ কাৰণে। তাৰপিছত সেইটো আৰম্ভ হ'ল। তাৰ পাছৰ পৰা মানুহবোৰৰ মতিগতি প্ৰায় 45 জন মান এজন কমিটি এখন মানে সদস্য আছিলে। এই ইফালে যোৱাত মানুহবোৰৰ মনোগতিটো বৰ ভাল নেদেখাত লাহেকৈ মই আঁতৰি আহিলোঁ।
আঁতৰিলোঁ যদিও মোৰ ঘৰ যেতিয়া এইখিনিতে খেতি পথাৰ আছে এইখিনিতে চকুত পৰে আৰু ধানখনৰ অৱস্থাটো দেখিলে বেয়া লাগে। আৰু সেই অনুমতে প্ৰায় সেই গৈ আছে প্ৰায় 8-10 বছৰ যোৱাৰ পাছত আমাৰ এই আইথান দীঘলা গাঁৱৰ বাসিন্দা শ্ৰীযুত নোমল গগৈ আৰু তেখেতৰ পৰিবাৰ দুয়োগৰাকীয়ে প্ৰায় 3 বছৰমানৰ পৰা মোৰ লগত লাগি আছে যে থানখন কিবা এটা কৰিব লাগে। ইয়াত আগতে প্ৰায় 8জনমান পূজাৰী আৰু হেল্পাৰ সহায়ক আছিলে। প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আহি আৰু অৰিহণা লৈ যায় আৰু বাদ বাকী তেওঁলোকো এনেকৈ মুঠতে এটা বিজনেছ পদ্ধতিয়ে চলি আছিলে থানখন। কিন্তু সেই তেওঁলোকে কোৱাতে মই এদিন মোৰ ঘৰ ওলালেগৈ 4-5জনমান বয়োবৃদ্ধ মানুহ। ক'লোঁ চাওঁচোন বাৰু আপোনালোকে, মইতো ভগৱান নহয়, আপোনালোকে ইমান বয়সস্থ মানুহকেইজন আহিছে যেতিয়া আহ্বায়ক মিটিং এখন দিয়ক। সেইমতে দিন এটা ঠিক কৰি প্ৰায় 11জনমান আমাৰ আজিকালি গাঁও প্ৰধান হ'ল, ওচৰ এলেকাৰ 11জনমান গাঁও প্ৰধানক মাতি আমি আহ্বায়ক মিটিং এখন পাতিলোঁ। আহ্বায়কখন মিটিংখন পতাৰ পাছতে জেনেৰেল মিটিং এখনো দিন বাৰ এটা ঠিক কৰিলোঁ। সেই জেনেৰেল মিটিংখনতে আমি পুৰণা কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী গোটেইখিনিক মাতিছিলোঁ। ঘৰলৈ গৈ মই নিজে মাতিছোঁ, তেওঁলোক কিন্তু নাহিলে। নহাত ৰাইজে ক্ষোভত উদ্দীত হৈ সিদিনাখনেই এখন কমিটি ৰাইজৰ সিদ্ধান্ত মতেই ভাঙি এই অভাজনক প্ৰেচিডেণ্টৰ দায়িত্ব দিলে। প্ৰণৱ বৰা বুলি আইথান দীঘলা গাঁৱৰ এজনে ছেক্ৰেটেৰী আছে, তেওঁক ছেক্ৰেটেৰী বাদ দিলে। আৰু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতে চাকৰি কৰে দীঘলা গাঁৱৰ অঞ্জন চেতিয়া বুলি এজন আছে, তেওঁ সহ সম্পাদক। সুনাম গগৈ বুলি আমাৰ এজন বয়োজ্যেষ্ঠ ৰিটায়াৰমেণ্ট আছে, তেওঁ প্ৰায় 80 ঊৰ্ধ্বৰ। তেওঁলোককে সাহতি কৰি মুখ্য কৰি তেওঁ উপসভাপতি হিচাপে আছে। তেওঁলোককে মুখ্য কৰি এই অভাজন লাগি আছোঁ। আৰু এতিয়া আপোনালোকে দেখিছে ইয়াত বাউণ্ডেৰী নাছিলে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহত 6000 কমটি প্ৰায় 12 লাখ টকা ৰাইজৰ অৰিহণা পইচাই আৰু চৰকাৰৰ পৰা কিবা সহায় সহযোগ পাইছেনে? চৰকাৰৰ সহযোগ হয়, সেইখিনি বগাহাতীত পৰিণত হ'ল। মানে 3 ভাগৰ 1 ভাগ কাম কৰে, 4 ভাগ খায় তেওঁলোকে, তেনেকুৱা এটা অৱস্থা হ'ল। খালে কোনো কওঁতা নাই মেলোতা নাই, এনেকুৱা অৱস্থা। কিন্তু এইবাৰ এতিয়া আমি সেইখিনি পইচাই প্ৰথম এই বাউণ্ডেৰী ৱালখনৰ কামখিনি সম্পূৰ্ণ কৰিলোঁ। এইখিনি দেখিছে, এইখিনি গোটেইখিনি নতুন এই প্ৰেক্ষাগৃহত লগত এইখিনি আমি প্ৰায় 9 লাখ কিমান টকা আমি কাম কৰিলোঁ। কৰাৰ পিছত আমি জেনেৰেল মিটিং এখন দি হোৱাইট পেপাৰ প্ৰকাশ কৰি ৰাইজৰ আগত গোটেই হিচাপ কিতাপ দাখিল কৰি বাকী 1.5-2 লাখ যি আছিলে সেইখিনিয়ে মই এই মণিকূটৰ অৱস্থাটো একেবাৰে ভিতৰৰ অৱস্থাটো বেয়া আছিলে, এইখিনি গোটেইখিনি চূণ তেল মাৰি ওপৰ এখন চিলিং কৰা হ'ল, ভিতৰৰ মণিকূটত টাইলছ লগোৱা হ'ল। এইখিনি এতিয়া আজি 15 দিনৰ ভিতৰত কৰা, চূণ তেল ৰং এইখিনি এতিয়া জাষ্ট কৰা। এইখন আজি 2 দিন হৈছে টাইলছ চাইলছ লগাই শেষ কৰা। এই আমি আশীৰ্বাদ আৰু ৰাইজৰ সহযোগত যিখিনি পাৰোঁ লাগি আছোঁ। আৰু অহা বুধবাৰে আমি ইয়াত নাম এভাগ পাতিছোঁ, যদি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, যদি এপাক আহে ভাল হ'ব। 30-25জনমান আমাৰ ভকত হ'ব। আৰু অন্ততঃ আশা কৰিছোঁ আমাৰ কমিটি গোটেইখিনিকে পৰিয়ালবৰ্গ হ'লেও আহিব, 150-200 মানুহ ইয়াত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।